তো হে বন্ধুসকল মই সব ৰেডি এতিয়া যাম মহামায়া মন্দিৰ তো মহামায়া মন্দিৰতে এপাক ফুৰি আহোঁ নে কি কয় তো বলক তেন্তে একেলগে গৈ থাকোঁ তো ভিডিওটো 1 মিনিট নহতে আহি পালো মহামায়া মন্দিৰৰ গেট এটা পাই যাম আৰু মহামায়া মন্দিৰ ইয়াৰ পৰা 1 কিলোমিটাৰ মান আছে সো বলক তেন্তে গৈ থাকোঁ ইয়াক কল লৈছোঁ বান্দৰক খুৱাবৰ কাৰণে পূজা আজি নিদিওঁ সো নেক্সট কেতিয়াবা আহিলে পূজাটো দি দিম চাহা বহুত ডাঙৰ পাৰ্কিং এলেকা ইয়াত বহাগত বহুত ধুনীয়া পূজা এটা হয় মহামায়াৰ বহুত মানুহ সো এইবাৰ চাগে হৈছিল যদি ইমান এটা হোৱা নাই কৰোণা মহামাৰীৰ কাৰণে এইবাৰ নহ'লে চাগে পূজা হৈছে বাট ইমান মেলা চেলা হোৱা নাই আৰু তো দেখিছে বৰ্তমান ইমান ৰাতিপুৱা আৰু মানুহ কম হৈ আছে তো হেৰি প্ৰথম গেট হাইৰ কিনাৰৰ পৰা গেটটো পাৰ হ'ল এইটো মেইন হেৰি মন্দিৰৰ ওম নমঃ শিৱায় এইবোৰ চাওক 1 2 3 সো কিমানটা হেৰি আছে গণি যাওঁ 4 5 6 7 9 10 11 12 13 14 15 16 17 18 20 21 22 23 24 25 26 27টা হেৰি মন্দিৰটো বহুত পুৰণা মন্দিৰ 400 বছৰ পুৰণা মন্দিৰ হয় এইটো দানপাত্ৰ এইটো গুৱাহাটীৰ যোনটো কামাখ্যা মন্দিৰৰ ঠিক তেতিয়া লগৰ এইটো মন্দিৰ 400 বছৰ পুৰণা প্ৰায় পিছে কলখিনি চাই পুৰা একদম কাষলৈকে আহি গৈছে মন্দিৰটো এইটোৱে এইটো এতিয়ালৈকে বন্ধ আছে এইটো শিৱ মন্দিৰ আৰু এইটো মনসা আৰু সব ইফালে দেখ হাতত দেখা এতিয়া হাতত বান্দৰ ইমান এইবাৰ দেখি পোৱা নাই কেইটামানে আছে আৰু দুটা আহিছে ভয়ে লাগে
হা দিছোঁ মতে দিছোঁ নাই আৰু ফুট খাই আছে ছাগলী বান্দৰ পাৰ চৰাই হাতে হাতে দে না বান্দৰবিলাকক এনেকৈ কল দিব পাৰিলে কিবা মনটো বহুত ভাল লাগে আৰু নিজকে কিবা বহুত ভাল লাগে দিয়ে ভাল লাগে তো এইটোৱে আপোনাৰ ধুবুৰী ডিষ্ট্ৰিক্টৰ আছিল বিখ্যাত মহামায়া মন্দিৰ চাৰিশ বছৰ পুৰণি এতিয়া কোকৰাঝাৰ বিটি লৈ গ'লা তো এনেকৈ আমি ওপৰত গৈ আছোঁ ওপৰতো মন্দিৰ এটা আছে চাওক আমাক চাই পিনে একদম নামি আহিছে ই লে ৰে বাবা লে 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 তো আপোনালোকে চালে এটা ভাল লগা মুহূৰ্তত এনেকুৱা মন্দিৰত আহিব লাগে মাজে মাজে মনটো ভাল লাগি যায় তো ইহঁতৰ কাৰণে একো নাই এতিয়া পুৰা খঙত চাইছে আৰু তো আপোনালোকে আহক এইটো বেলতলিৰ পৰা 18-20 কিলোমিটাৰমান আহিব লাগে নেশ্যনেল হাইৱে কিনাৰতে তো ভাল লাগে আৰু এনেকুৱা মন্দিৰত আহি তো পাৰিলে বান্দৰবিলাকৰ কাৰণে কিবা এটা খাবলৈ লৈ আহক বৰ্তমান ইহঁতৰো পূজা ইমান তেনেকৈ নহয় মানুহো নহয় কম হয় খোৱা লোৱাত বৰ অসুবিধা হৈ আছে তাহাঁতৰো অ' মা মই প্ৰথমতে তলত ভাবিছিলোঁ বান্দৰ ইমান নাই ওপৰতহে চাইছোঁ এতিয়া ঢেৰ বান্দৰ ওপৰত আৰু এতিয়া বৰ্তমান দোকানো নাই নহয় ইমান কিউট পোৱালিবিলাক নৰম লাগি যায় এইটো বান্দৰ চাইছে না আন এটা বান্দৰৰ কিবা পিঠিখন খোজোৱা হৈ আছে এই পিঠিখন খোজোৱা নাই কিবা চাই আছে ওকোন না খাৰা বুলি কয় মানুহ যেনেকুৱা ছোৱালী মূৰত থাকে ঠিক তেনেকুৱা বান্দৰৰো থাকে এইবিলাকে চাই আছে ই বম বম বহুত ডাঙৰ ডাঙৰ এইবিলাক মেইন ওপৰৰ মন্দিৰ লাষ্ট ওপৰৰ মানে এইটোৱে এইটো অতটো কাটা খোৱা মানুহ দৰে দেই মানুহ যে কিছুমান অত কাটা থাকে আজি এনেকৈ হঠাৎ প্ৰগ্ৰামত আহি গ'লোঁ ইমান এটা হেৰি নাই এতিয়া হাতত সময়ো নাই গুচি যাব লাগে চব পাৰিলে কেতিয়াবা নেক্সট আহিম আৰু ভালকৈ একদম ধুনীয়াকৈ বুট চুট কল চল লৈ থাকোঁ বান্দৰবিলাক ইমান কল কমটি পাই গ'লোঁ চব মানুহবিলাক চাই বেয়া লাগিছে নেক্সট কেতিয়াবা আহিলে একদম ধুনীয়াকৈ আহি যাম আৰু তো আজি ভিডিঅ'টো ইমানেই আৰু যদি ভাল লাগে লাইক কৰক কমেণ্ট কৰক শ্বেয়াৰ কৰক ছাবস্ক্ৰাইব কৰক চাওক লাষ্ট